বৰ ধুনীয়া সঁহাৰি। এইবাৰ আমি সন্মানীয় ভাতৃপ্ৰতিম উদীয়মান কণ্ঠ শিল্পী বিশ্বজিৎ খাটোৱালদেৱ উদযাপন সমিতিৰ তৰফৰ পৰা অকণমান বিহু মৰম আৰু বিয়া ভৰা অলপ যাচিব বিচাৰিছোঁ। তেখেতক আমি বিহু মৰম যাচিবৰ বাবে অৰিন্দম গগৈ আৰু মাধুৰ্য গোহাঁইক আমি তেখেতক এখনি ফুলাম গামোচাৰে সম্মাননা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ উদযাপন সমিতি হৈ অৰিন্দম আৰু মাধুৰ্যই বিহু লগ জনাইছে আৰু তেখেতৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
তোমারি ঘলিয়া ধুনিয়া পথলি নাই নদী বলে মনে পড়ে দিনে দিবালি তোমারি ঘলিয়া ধুনিয়া পথলি মাঙ্গর ধরো খোদা দাম গধুলি খোদা দাম গধুলি আমি এই সুযোগতে আমাৰ মাজত বাদ্যযন্ত্ৰ সংযোগকাৰী কৰি থকা শিল্পীসকলক উদযাপন সমিতিৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে বিহু ওলগ জনাব বিচাৰিছোঁ। আমাৰ মাজত আছে বেছ গীটাৰ বজাই আছে চিৰাজ চাংমাই ডাঙৰীয়া, তেখেতক আমি উদযাপন সমিতি হৈ এখনি ফুলাম গামোচাৰে উদযাপন সমিতি বিষমভূমিয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অনুৰোধ জনাইছোঁ।